নমস্কাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সোমবাৰৰ পৰা ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ বতৰ হেমেকা সোমবাৰৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা সোমবাৰ আৰু মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ফলত বৰ্তমানতকৈ বাঢ়িব শীতৰ প্ৰকোপ সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে সোমবাৰে গুৱাহাটী মহানগৰীত 12 ডিগ্ৰী চেলচিয়াছলৈকে নামিব পাৰে তাপমাত্ৰা সেইদৰে সৰ্বোচ্চ তাপমাত্ৰা হ'ব 23 ডিগ্ৰী চেলচিয়াছ কেৱল গুৱাহাটী মহানগৰী নহয় ডিব্ৰুগড় যোৰহাট লখিমপুৰ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আজিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু বুধবাৰৰ পৰা বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা প্ৰবল